গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমি কেইবাদিনৰ পাছত আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ আৰু বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে ইউটিউবত চাইছোঁ বহুতে এইটোৰ ওপৰত ভিডিঅ' বনাইছে সেইকাৰণে ভাবিলোঁ আমিও এইটো ট্ৰাই কৰি চাওঁ আৰু ভণ্টি আৰু মই মিলি ট্ৰাই কৰিম আৰু তাকে চাই থাকিবচোন ভিডিঅ'টো ভাল পাব আপোনালোকেও চাই আৰু আমিও এনজয় কৰিম আৰু ঠিক আছে আৰম্ভ কৰোঁ প্ৰথমবাৰ মানে ইয়াতে আমি কেইটামান কাগজৰ টুকুৰাত নাম লিখি লৈছোঁ আৰু বস্তুখিনি গমেই পাইছে আপোনালোকে ইয়াত আছে আৰু সেই টুকুৰাটোত যি লিখা আছে তাকে খাব লাগিব আৰু দুইজনীৰ ভিতৰত কোনে কি পাওঁ সেইটোৱে খাব লাগিব আৰু ঠিক আছে চাই থাকিবচোন ভিডিঅ'টো ষ্টাৰ্ট প্ৰথম কোনে কৰিব প্ৰথম ডাঙৰ পৰাই কোৱা যাওক ঠিক আছে তই কৃষ্ণ যাতে মানে ভাল বস্তুখিনি পৰে আৰু মোৰ তাত মই লওঁ ন তুমি জোকাই দিয়া ভালকৈ 10টা আছে দেই 5টা 10টা টুকুৰা বনাই লৈছোঁ হা আমি এইটোকে লৈছোঁ ভাগ্য পৰীক্ষা কৃষ্ণ ভালকৈ যাতে পৰে আৰু মূলা মূলা প্ৰথমে মূলা খাই পাতিব লাগিব মূলা খাই পাদা পালব মূলা মই ভাজিয়ে নাখাওঁ কাৰণ চেলেঞ্জটোৱে তেনেকুৱা গোটেইবিধ আমি বেয়া পোৱা বস্তুৱে লৈছোঁ আজি এতিয়া প্ৰথম পাই খাবই লাগিব চেলেঞ্জ হয় খাবই লাগিব খা খা চুবা খা আৰু খাব লাগিব চেলেঞ্জটো তেনেকুৱা খাব লাগিব নিজৰ কিবা নিচিনা লাগি গৈছে খালি নে অলপ খাল এইটো আঁতকত এতিয়া মোৰতো মোৰ জেলেপি পৰিলেই হ'ল আমাক খাই ভাল পাওঁ তেতিয়া ৰ মই দিম ল কৃষ্ণ জলকীয়া তাতে এক নম্বৰ নিমপাত কিছু মূলাই ভাল মই কেনেকৈ কৰিবি এতিয়া নিমপাত মূলাই ভাল নেখাওঁ হৈছে এনেই তিতা নাখায় নিমপাত পৰিছে এতিয়া মই এনেই তিতা নাখাওঁ নাই এটা পাত ল'বই লাগিব অঁ মচি ল এইটো খাইছে মই নোৱাৰোঁ দেই এই কেনেকৈ খাই তাই জানে খা খাবই লাগিব পানী খা নাই সঁচা খাইছিল মই এনেও নাখাওঁ পানী খা পাইছে চেলিউট তোমাক ধন্য এবাৰ মোৰ পাম মই এইটো লৈছোঁ কৃষ্ণ জেলেপি একদম পৰিব নালাগে দেই নিমপাতো পৰিব বিৰাট ভাল লাগিছে মোকো এডোখৰ দিবি না লগত মাতি আছে দে মিঠাই পৰিছে অলপ খাবি মূলা অলপ থৈ দিবি মিঠাই পৰিছে নহ'ব মই খাম মোৰ আটাইতকৈ ভাল পোৱা মিঠাই হয় এইটো
অলপ থৈ দে না মই খাওঁ আৰু মই কাকো জলকীয়া নকৰিবি বাকী চব কৰিবি সেইটোৱে পৰক মোৰ তাতে নপৰিলে মই বহুত ভাল পাইছোঁ দেখা এইটো গোটেইটো খাব লাগিব গোটেইটো নহয় এইটো সম্ভৱ নহয় গোটেইটো কেতিয়াও সম্ভৱ নহয় আৰু জলকীয়াটো একচুৱেলি জ্বলাও আছে দেই মই জ্বলা এনেই ইমান নাখাওঁ তাই খাব পাৰে যদিও মই ইমান নোৱাৰোঁ মানে আঞ্জাতটো মই ইমান নাখাওঁৱেই অলপ খাই দে অলপ বেছি নালাগে খাই দে এইখিনি খাই দে দে খালে দেই গাইজ অলপ খালে চুবাই দে খাবই দে দেই বহুত জ্বলা আছে বহুত জ্বলা এতিয়া জেলেপীখিনি পৰিলে খাই দিব পাৰিবি জেলেপীখিনি পৰিলে খাই দিব পাৰিবি এতিয়া মোৰ পাল ঠিক আছে এতিয়া মোৰ পাল বহুত জ্বলা জেলেপী মোক অকণ দে না জ্বলা খাই উঠিছোঁ মই চবেই ভাল পাওঁ মিঠাই বস্তুৰ ভিতৰত কিমান তাইক আৰু কি সুখ লাগিব বাৰু এই ইয়াতে আছে ন লালমোহন পাইছে জেলেপী পাইছে মোৰ লাকখন সঁচাকৈ বেয়া হ'ব দে কিয় ডেঞ্জাৰকেইটা এতিয়াহে আছে এইকেইটা এইকেইটা এইটো কৰক এইটোৱে কৰক এতিয়া এই পাল এতিয়া মোৰ পাল আৰু চাৰিটা আছে লেডিজ ফিংগাৰটো কৰিলে ভাল পাওঁ মই ঠিকে আছে পাৰিম মই কি বাৰু কাৰণ মই এইটো খাওঁ শিলিখা খোৱাও ভাল মই শিলিখা পাম বুলি ভাবিছিলোঁ শিলিখাটো ভালো বেয়া হোৱা নাই বাৰু একো বেয়া বস্তু নহয় ভাল তাই নাখাওঁ খালি কেঁহা অলপ কেঁহা লাগে হ'ব ৰোৱাখিনি মই খাই থৈ দিম অলপ পিছত এতিয়া মোৰ পাল ন অলপ জোকাৰি দে তিনিটাহে আছে কিন্তু জোকাৰি জলফাই টেঙা মইহে জেংকেইটা পাওঁ বিৰাট ভাল পাওঁ দেই টেঙা আমি তাই আমাৰ বহুত ভাল পাওঁ কিন্তু তাইৰ ঠাইত এবাৰ নপৰিলে ভগৱানে জানে আচলকেইটাই হৈছে এবাৰ এইটো কাঠেত পৰে লেডিজ ফিংগাৰটো ভেন্দিটো কাঠেত পৰে এতিয়া আকৌ মোবাইল এইটো লৈছোঁ এবাৰ কপালখন চাওঁ কেনেকুৱা হয় গোটেই ভেন্দি আছে ভেন্দি বেয়া পাওঁ মুখখন গোটেই বিজল হ'ব পিঁয়াজে অলপ খাই দিব লাগে হয় পিঁয়াজ খাওঁ গোটেই ভাল খাব লাগিব নহ'ব কাটিছয় না নহ'ব গোটেই ভাল খাব লাগিব গোটেই ভাল খা এইখিনি খাওঁ নহ'ব আৰু এফাল খাব লাগিব খাবই লাগিব চেলেঞ্জ কৰিছে যেতিয়া ন নে কি কয় গাইজ খাব লাগিব এইখিনি খা চুবাই দে তই পেলাব নোৱাৰিবি তই বহুত চিটিং কৰ খা চুবা গিলি দে পানী খাবি পানী আছে নহয় খা নহ'ব খাব লাগিব খা গিলি দে চুবা এইখিনি খাব আছেই খা পিঁয়াজ মই পিঁয়াজ খাব পাৰিছোঁ খাব লাগিব এইখিনি খা
খাব লাগিব খা খা খাবই লাগিব চেলেঞ্জ চেলেঞ্জ আকৌ চুবুৱাই নাই ভালকে খা গিলি দে মোৰ হাতত যে আছে এইটোৱে মানে হেল্ল' গাইজ মই আৰু এইটো ক'বই নালাগে কি ভেন্দি জানোহে ফূৰ্তি আৰু তাই মই ভেন্দি বেয়া পাওঁ মানে ভাল পাওঁ ভাজি দিলে ভাল পাওঁ কিন্তু বীজল এনেকৈ চাবই নালাগে জানে গাইজ কিন্তু এটা কথা গাইজ মোৰ বহুত ভাল লাগিছে তাই ভেন্দি খোৱা তাই একেবাৰে বেয়া পোৱা বস্তু ভেন্দি তই খাই দে নাই জেলেবি খাইছ লালমোহন খাইছ তইতো লালমোহন জেলেবিও মোক দিব পাৰ ন কিন্তু দিছিলি জানো মানে গাইজ বহুত বেয়া পাওঁ ভেন্দিটো নাই বেয়া পালে উপায় নাই কাৰণ ভেন্দি খাবই লাগিব ভেন্দি সেইকাৰণে লৈছোঁ ভেন্দি দুজনীয়ে আৰু। মিলি চিলেক্ট কৰিয়ে লৈছোঁ তাই ভাবিছিল মানে মই পাম মই খাব জানো ন দিনটোলৈ মুখখনেই বিজল একেবাৰে ফটোৱা লাগিছে খাই গাইজ আমাৰ আজিৰ চেলেঞ্জটো আমি কমপ্লিট কৰিলোঁ সেইদিনা টেবুল খালী হৈ গ'ল ইমান বস্তুৱে নধৰা হৈ আছিলে টেবুলখনত এতিয়া আৰু কিখিনি দেখাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো তথাপিও আমাৰ ফালৰ পৰা আমি অলপ এণ্টাৰটেইনমেণ্ট দিব চেষ্টা কৰিলোঁ আজি আৰু প্ৰথমবাৰৰ কাৰণে এই এনেকুৱা ধৰণৰ চেলেঞ্জ আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা ভিডিঅ'ৰ মাজত মাহঁতৰ মাত আহিব পাৰে বা পাপাহঁতৰ কিবা মাত আহিব পাৰে সেইবোৰত যাতে কোনো মানে বেয়া নাপায় কাৰণ মানে আমি কোনো মানে ভিডিঅ' কৰিম বুলি ইমান প্ৰিপেৰেশ্যন আমাৰ নাছিলে তৎক্ষণাতে আৰু মন গ'ল সেইকাৰণে কৰি দিলোঁ আৰু আগলৈ আৰু ভাল ভাল ভিডিঅ' আনিম যদি আপোনালোকে ছাপোৰ্ট কৰে আৰু ন আৰু আমাৰ ফালৰ পৰা দিলোঁ আমি 100% নহ'লেও 50% হ'লেও দিলোঁ মানে চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো চাব সকলোৱে আঁকোৱালি ল'ব তাকে আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ।